কাৱৈ মাছ আৰু ফুলকবিৰ পাতল জোল বনাবলৈ আমি লৈ লৈছোঁ কাৱৈ মাছ এনেদৰে হালধি নিমখ লৈ লৈছোঁ। এতিয়া আমি এনে ভাজি ল'ম। মাছখিনি ভালদৰে ভাজি ল'ব। আপোনালোকক আৰু বাছা কুটাটো আৰু নেদেখালোঁ, যিহেতু জানেই আৰু সকলোৱে ডিৰেক্টলি আৰু ভাজাৰ পৰাই দেখুৱাইছোঁ। এনেদৰে আমি এটা এটাকৈ মাছ ওলোটাই ভালদৰে ইপিঠি সিপিঠি কৰি ভাজি ল'ম। চাওক, এনেদৰে গোটেইকেইটা মাছ ভজা হৈ গ'ল আৰু ইফালে ফুলকবি আৰু বিলাহী কাটি লৈছোঁ আমি। আৰু আলুখিনি প্ৰথমতে আমি ভাজি ল'ম কেৰাহীত, অকণমান তেলত নিমখ দি অকণমান ভাজি ল'ম। এনেদৰে ভাজি ল'ম, অকণমান ঢাকনি দি দিলোঁ যাতে অকণমান সিজিও যায়। লগতে কামৰ মাজে মাজে মই এনেদৰে তিয়ঁহ খাওঁ ক'লা নিমখেৰে, মানে ভাল লাগে, মই তিয়ঁহটো ভাল পাওঁ। আপোনালোকেও জনাব কোনে কোনে খায়। এই চাওক, আলুখিনি মই সিজিব দিছিলোঁ, ধুনীয়াকৈ ৰঙাও হৈ গ'ল। এতিয়া আমি ফুলকবিখিনি সিজাই ল'ম। অকণমান সিজিলেই হ'ব, ফুলকবিটো বেছি সিজাব নালাগে, যিহেতু পিছত আকৌ গলি যাব বেছি সিজিলে। ফুলকবিখিনি সিজাই তাৰপাছত আমি একেটা কেৰাহীতে এনেদৰে তেলত ফুলকবি আৰু অকণমান হালধি আৰু নিমখ দি এনেদৰে ভাজি ল'ম। বেছি ভাজিব নালাগে, অকণমান ভাজিলেই হ'ল। আলু আৰু ফুলকবিখিনি ভাজি দিলে মানে আঞ্জাখনত অলপ সোৱাদটো অলপ বেলেগ লাগে এনেদৰে। আৰু ফুলকবি এনে কেঁচাই কেঁচাই এনেকৈ আমি আঞ্জা নবনাওঁ তেনেকুৱাকৈ। তাৰ মছলাখিনি আপোনাক দেখাই দিওঁ। জিৰা গুড়ি, আদা আৰু জলকীয়া, আপোনালোকে ইয়াত সোৱাদ অনুযায়ী জলকীয়া ল'ব পাৰে, কম বেছি পৰিমাণে। এয়া মই বটি ল'লোঁ মছলাখিনি। এতিয়া আমাৰ বাকীখিনি চাওক, সেই ৰেডি হৈ গ'ল ভাজিখিনি, ফুলকবি আৰু আলু। তাৰপাছত এতিয়া বাকীখিনি দেখাওঁ আহক। কেৰাহীত তেল লৈ লৈছোঁ। এতিয়া তেলখিনি অকণমান গৰম হৈ লওক। তাৰপাছত তাত দি দিম আমি অকণমান জিৰা। এনেদৰে অলপ লৰাই লৈছোঁ, জিৰা দি দিলোঁ। এতিয়া জিৰাখিনি অকণমান ভজা হ'লে তাত আমি বিলাহীখিনি দি দিম। তেলখিনি অকণমান গৰম হ'ব লাগিছিল, বাৰু হৈ যাব, একো নাই। বিলাহী দি দিলোঁ আৰু অকণমান চিটিকি পৰিব, একো নাই, অলপমান দূৰৰ পৰা দিলেই হ'ল। বিলাহীখিনি দি আপোনালোকে অকণমান মানে ভাজি ল'ব। বিলাহীখিনি আগতে আকৌ ভাজি নল'ব, নহ'লে ভাল নালাগে। বিলাহী পিছত দিলেও হৈ যায়, যিহেতু অকণমান বিলাহী সিজিলেই হৈ যায়। ভাজি ল'ব এনেদৰে। তাৰপাছত ইয়াতে আমি দি দিম মছলাখিনি। আপোনালোকে জুইৰ মাতটো শুনিছে চাগে, কোনোবা আহিছে, সেইকাৰণে সি এনেদৰে পকিছে। এতিয়া হালধি দি দিলোঁ আমি। মছলাখিনি অকণমান হালধিখিনি দি এনেদৰে ভাজি ল'ম। অকণমান ভজা গোন্ধ অহাৰ পিছতহে আপোনালোকে ইয়াতে চব্জিখিনি এড কৰি দিব। তাৰে আগতে নিদিব, অকণমান ভাজি ল'ব লাগিব আদা, যাতে কেঁচা গোন্ধটো নোহোৱা হয়। এতিয়া আমি দি দিলোঁ চব্জিখিনি। অকণমান এইখিনিৰ লগত চব্জিখিনি মানে মছলাটোৰ লগত অকণমান সময় আমি ভাজি ল'ম। এনেদৰে অকণমান লৰাই লৰাই ভাজি ল'ব আৰু চাব, আৰু তলিত যাতে লাগি নধৰে, নহ'লে লাগি ধৰিলে সেইটোও এটা বেয়া এটা মানে টেষ্ট হয়। নিমখ দি দিব সোৱাদ অনুযায়ী, কম বেছি পৰিমাণে যেনেকৈ খায়। এতিয়া আমি পানী দি দিম ইয়াতে। আমি ইয়াতে গৰম পানী ব্যৱহাৰ কৰিছোঁ দেই, আপোনালোকে গৰম পানী ল'ব, কাৰণ ঠাণ্ডা পানী ল'লে আঞ্জাখন অলপমান সেৰেকা লাগে। গতিকে পানী অকণমান ছাইডত গৰম বহাই দিব, গৰম বহাই দি দিব। এতিয়া আমি এইখিনি ভালদৰে উতলিব দিম। অকণমান উতলাৰ পিছত আপোনালোকে মানে যিকেইটা মাছ লাগে আপোনালোকক এনেদৰে দি দিব আৰু মাছকেইটা দি ভালদৰে উতলিব দিব। প্ৰথমতে ইমান ভালদৰে নুতলিলেও হ'ব, কিন্তু মাছ দিয়াৰ পিছত ভালদৰে উতলাব। এয়া চাওক, মোৰ পূৰা ধোঁৱাই একদম কেমেৰাটো চানি ধৰিছে একদম। এয়া আমাৰ আঞ্জা হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ তাৰ ওপৰত, এইটো এডিশ্যনেল দেই, ধনিয়া পাত দিছোঁ। ধুনীয়াকৈ আপোনালোকক পৰিৱেশন কৰি দেখুৱাইছোঁ, আৰু আপোনালোকে খাই চাওক, কেনেকুৱা লাগে মোক জনাব। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। থেংক ইউ।